মিনি মাক দেউতাকৰ সৈতে খুব সুন্দৰকৈ জীৱন কটাইছিল। হাঁহি ধেমালিৰে আনন্দেৰে তাইৰ জীৱনটো পাৰ হৈ গৈ আছিল। মাক দেউতাকৰ মিনি একমাত্ৰ সন্তান আছিল আৰু তাইক দুয়োজনে বহুত মৰম কৰিছিল। মিনিয়ে মাক দেউতাকৰ সৈতে হাঁহি আনন্দেৰে জীৱন কটাইছিল। নিয়তিৰ হয়তো সেইটো সহ্য হোৱা নাছিল। মিনি মাকৰ আগৰ পৰাই পেচা আছিল আৰু হঠাতে এদিন পেচা ষ্টক হ'ল। মিনিমা, মোৰ সময় শেষ হৈ গৈ আছে। তই দেউতাৰ সৈতে ভালদৰে থাকিবি দেই। দেউতাৰীক বেছি আমনি নকৰিবি দেই শুন। ভালদৰে থাকিবি। মোৰ সময় শেষ। মোক আৰু নাপাওঁ। তহঁতে ভালদৰে থাকিবি দেই শুন। মা, তোমাৰ ইয়াত কি হৈ গ'ল মা? তোমাক এৰি মই থাকিব নোৱাৰো মা। তুমি আমাক এৰি নাযাবা মা। তুমি গুচি গ'লে আমি কেনেকৈ থাকিম মা? আমাক এৰি নাযাবা, আমাক এৰি নাযাবা। মই তোমাক এৰি থাকিব নোৱাৰো। তুমি আমাক এনেকৈ এৰি যাব নোৱাৰা। তুমি কিয় এবাৰো নাভাবিলা আমি দুইজনে কেনেকৈ থাকিম তোমাক এৰি? তুমি আমাক এনেকৈ অকলশৰীয়া কৰি যাব নোৱাৰা। মা, তুমি মোক এবাৰ মাত দিয়াচোন। তুমি এনেকৈ কিয় শুই আছা? ব'লা ভিতৰত সোমাই ব'লা। মা, মই একো দুষ্ট নকৰো। মই তোমাক আমনিও নকৰো। তুমিনো কিয় মোক মাত নিদিয়া? মইনো কি কৰিলো? তুমি মোক ইমান বেয়া পাইছা। মোক নমতাকৈ শুই আছা। মইনো কি দুষ্ট কৰিলো? কি চগৰ লগালোনো তোমাক মা? দেউতা, মাক কোৱাচোন মোক মাত দিবলৈ। মাইনো মোক কিয় মাত নিদিয়ে? কিয়নো ইমান বেয়া পাই আছে দেউতা? মাক কোৱাচোন। মিনিমা, তুমি নাকান্দিবাচোন শুন। এয়া চব নিয়তিৰ খেল। ভগৱানে তোমাৰ মাক বেছিকৈ ভাল পায় যে ভগৱানে তেওঁৰ ওচৰলৈ তোমাৰ মাক লৈ গুচি গ'ল। আমাৰ লগত নাথাকে আৰু। মায়ে আমাক এৰি গুচি গ'লেও শুন, তুমি মোৰ লগত থাকিবা। মই আছো নহয়। মিনিমা, তুমি ঘৰতে থাকিবা দেই শুন। মই কাম এটা বিচাৰি যাওঁ। ঘৰত দেখোন ৰান্ধিবলৈ আৰু আমি দুইজনে খাবলৈ একোৱেই নাই। মই তোমাৰ লগত যদি ঘৰতে থাকোঁ তেনেহ'লে আমাৰ খোৱা যোগাৰ কোনে দিবনো? সেইকাৰণে মই বাহিৰলৈ কাম এটা বিচাৰি যাওঁ। কিজানি কাম এটা পাওঁৱেই। ঠিক আছে দেউতা, তুমি যোৱা। মই ঘূৰি নহালৈকে তুমি ঘৰতে থাকিবা দেই। কলৈকো নাযাবা। দেউতা, তুমি নিশ্চিন্ত হৈ যোৱা। মই কলৈকো নাযাওঁ। মই ঘৰতে থাকিম। এনেকৈ মিনি আৰু দেউতাকৰ দিনবোৰ পাৰ হৈ গৈ আছিল। দেউতাক কামলৈ যোৱাৰ পাছত মিনি যদি স্কুল থাকে স্কুললৈ গৈছিল আৰু নাথাকিলে ঘৰতে সৰু সুৰা কাম কৰি তাই দিনটো পাৰ কৰিছিল। দিনবোৰ বাগৰাৰ লগে লগে মিনিও ডাঙৰ হ'ল। মিনিমা, এতিয়ালৈকে গৰুৰ খেৰবোৰ কাটি আছা যে আজি ভাত পানী ৰন্ধা নাই নেকি? ৰন্ধা বঢ়া কৰি হোৱালৈ দেউতা, তুমি হাত মুখকেইটা ধুই আহা, মই তোমাক খাবলৈ দিম। গোটেই ঘৰৰ কাম বনবোৰ কৰি ৰন্ধা বঢ়া কৰি এতিয়া আকৌ গৰুৰ খেৰ কাটি আছা। মোৰ ছোৱালীজনী সঁচাকৈ ডাঙৰ হৈ গ'ল। গোটেই ঘৰখন চম্ভালিব পৰা হৈ গ'ল। অকলে তুমি গৰুৰ দানা দিয়া, খেৰ দিয়া, ঘৰৰ কাম কৰা, ভাত ৰন্ধা সকলোখিনি চম্ভালিব পৰা হ'লা। তোমাৰ বৰ কষ্ট হৈ চাগে ন মা? দেউতা, মোৰ যিমান কষ্ট হোৱা বুলি তুমি ভাবিছা মোৰ সিমান কষ্ট হোৱা নাই নহয়। মই দেখোন ইমান কামেই কৰা নাই। ঘৰত ৰন্ধা বঢ়াৰ কাম আজি সোনকালে হৈ গৈছে, কাৰণ ঘৰত ৰান্ধিবলৈ একোৱেই নাই। অকণমান আলু ভাজি আৰু ভাতখিনিহে বনাই থৈছোঁ। তুমি নিমখ তেল দি আৰু আলু ভাজি কণেই ভাত খাব লাগিব। সঁচাকৈ আই, মই বৰ দুৰ্ভগীয়া। মই তোমাক নিমখ ভাতকেইটাৰ বাহিৰে একোৱেই যোগাৰ দিবলৈ পৰা নাই। ভাল বস্তু এটাও আনি খুৱাবলৈ পৰা নাই। মই বুঢ়া মানুহটো হৈ নিমখ ভাতবোৰ খাবলৈ মন নাযায়। কিন্তু তুমি সকলো খোৱা, তুমি সকলো সহ্য কৰি লোৱা। তুমি সঁচাকৈ বৰ লক্ষী। তুমি মোৰ লক্ষীমী। মোক তোমাৰ লক্ষী ছোৱালী বুলি নকবা দেউতা। মই যদি তোমাৰ লক্ষী ছোৱালী হ'লো হয় তুমি ইমান দিনে ইমান কষ্ট কৰি খাব লগা নহ'লে হয়। মই তোমাক খাবলৈ দিওঁগৈ দেউতা। যাচোন তুমি ভৰি হাতখিনি ধুই আহা। আজি ভাত নাখাওঁ দিয়া মিনিমা। এই নিমখ ভাতবোৰ মোৰ দেখোন গলা দি পাৰেই হৈ নাযায়। তুমি মোক এগিলাচ পানী আনি দিয়া। পানীগিলাচ খাই মই অলপ আৰাম কৰিম আৰু তাৰ পাছত আবেলিকৈ মই মাছলৈ যাব লাগিব। একেবাৰে নহ'ব দেউতা, তুমি এতিয়া কিবা এটা খাবই লাগিব। তুমি নিজৰ চেহেৰাটো চাইছানে বাৰু? এনেকৈ যদি তুমি নোখোৱা নোপোৱাকৈ থাকা তুমি দেখোন বেমাৰত পৰিবা। আৰু তোমাৰ কিবা এটা হৈ গ'লে মোৰ কি গতি হ'ব? তোমাৰ বাহিৰে দেখোন মোৰ কোনোৱেই নাই। তুমি সেইটো কথা এবাৰ ভাবিছানে? ঠিক আছে মা, ব'লা মই ভৰি হাতখিনি ধুই আহোঁ। তুমি মোৰ কাৰণে ভাত বাঢ়াগৈ। তুমি কষ্ট পোৱা কাম মই একোৱেই নকৰোঁ। ব'লা দুইজনে একেলগে খাওঁগৈ। ঘৰখনত ইমান অভাৱ থাকিলে মই মোৰ ছোৱালীজনীক কেনেকৈ ডাঙৰ কৰিম, কেনেকৈ বিয়া দিম? কিন্তু মোৰ ঘৰখনত যিমানেই অভাৱ নাথাকক, মই যিমানেই দুখীয়া নহওঁ, মোৰ ছোৱালীজনী ৰূপত লক্ষী আৰু গুণত সৰস্বতী। এই দুটা কথা মানুহে জনাৰ পাছত মোৰ ছোৱালীজনীৰ কাৰণে নিশ্চয় ভাল ঘৰৰ সম্বন্ধই আহিব।
মই অকণমান কষ্ট কৰি দুটামান পইচা তাইৰ কাৰণে সাঁচিব লাগিব। তাইতো ডাঙৰ হৈ আহিল আৰুনো কিমান দিন মোৰ লগত ৰাখিব পাৰিম চাগৈ। তাইক বিয়া দিয়া বয়সে হ'ল দেখোন। তাই মাক থকা হয় আজি তাই সকলোবোৰ চিন্তা মাকে কৰিলে হয়, কিন্তু এতিয়া মাক নাই নহয়। ঘাট মাৰা ছোৱালীজনীৰ কথা মই চিন্তা কৰিব লাগিব। যিমানে যি হ'লেও মই তাইৰ নামত টকা অলপ জমা কৰিবই লাগিব। মই বেছিকৈ কষ্ট কৰিব লাগিব। যিমান কষ্ট কৰি হ'লেও মোৰ ছোৱালীজনীৰ নামত পইচা অলপ গোটাবই লাগিব। নিমখ ভাতবোৰ বনালে দেউতাই খাবলৈ মন নকৰে। মইনো এতিয়া ক'ৰ পৰা মাছৰ জোলকণ বনাই থওঁ। যিমানে যি নহওক বুঢ়া মানুহ যে জুতি অকণ বিচাৰেই। কালি বাৰীৰ পিছপিনে পোৱা ঔটেঙা এটা আছে নহয়, মাছ অকণ পোৱা হয় সেই ঔটেঙাটোৰ লগতেই বনাই দিব পাৰিলোঁ হয়। চাউল বিক্ৰী কৰি 50 টকা এটা পাই থৈছিলোঁ। সেই 50 টকাটোৱে মই মাছ এটা কিনি আনোগৈ। দেউতাক ভাতকেইটা মই মাছৰ জোলকণে দি দিলে দেউতাই ভাতকেইটা বৰ ধুনীয়াকৈ খাব। মিনিমা ক'ত আছ হয়নে তই? মই ইমান সময়ৰ পৰা মাতি মাতি আহিছোঁ, তই শুনাই নাই। জেঠাই তুমি আহিলা। ইমান দিনৰ মূৰত আমালৈ মনত পৰিলে। মই কিবা এটা কথা ভাবি আছিলোঁ যে তুমি মতা শুনাই নাপালোঁ। আহা আহা বহাচোন। দেউতাই ক'লৈ গ'ল ন? জেঠাই দেউতা কামলৈ গৈছে, ভাত খাবলৈ আহিব। তুমি দুদিনমান থাকিবানে জেঠাই? দুদিনমান মানে বেছি দিন থাকিব নোৱাৰোঁ, তথাপিও মই 3-4 দিনমান থকাকৈ আহিছোঁ। এই মোনাটোতে মই সকলো বজাৰ কৰি লৈ আহিছোঁ। চাউল পাত চেনি চাহপাত আলু পিঁয়াজ সকলো আছে। তই চাহ একাপ বনাগৈ যা। জেঠাই তুমি আমাৰ কাৰণে বজাৰ কৰি লৈ আহিছা? অঁ আকৌ মই 3-4 দিন থকাকৈ আহিছোঁ। তহঁতৰ ঘৰত বা আছেনে নাই কি ঠিক আছে, সেইকাৰণে মই সকলোখিনি নিজেই লৈ আহিছোঁ। ভালে কৰিলা জেঠাই, আমাৰ ঘৰত চাউলখিনিৰ বাহিৰে একোৱেই নাছিল। মই তোমাৰ কাৰণে এতিয়াই চাহ একাপ বনাই আনো। মিনিমা তইনো এই ৰাতিখন কি চিলাব লগা হ'ল? চকুকেইটা নষ্ট কৰিবলৈ মন গৈছে নেকি? নহয় দেউতা, এই গেঞ্জিটো তোমাৰ বহুত দিনৰ পৰাই ফাটি আছিল। মই দুপৰীয়া অলপ চিলাওঁতেই জেঠাই আহি পালে, সেইকাৰণে এতিয়া সম্পূৰ্ণকৈ গোটেইখিনি চিলাই থৈ দিওঁ। একেবাৰে লক্ষী ছোৱালী মোৰ। তুমি যে মোৰ কথা ইমান চিন্তা কৰা, বিয়া হৈ যোৱাৰ পাছত যে মোৰ কথা কোনে ইমান চিন্তা কৰিব? মই যে একেবাৰে অকলশৰীয়া হৈ যাম দেখোন। একেবাৰে নাযাওঁ দেউতা, তোমাক এৰি মই কলৈকো নাযাওঁ। এইটো কথা মই আজি তোমাক কৈ থলোঁ, তুমি চাই ল'বা কিন্তু তুমি মোক কলৈকো দিব নোৱাৰা। একেবাৰে বুজি নোপোৱা। তুমি গোটেই জীৱনটো মোৰ লগত থাকিব পাৰিবা জানো মা? তোমাৰ নিজৰ ভৱিষ্যত এটা আছে নহয়, তোমাৰ নিজৰ জীৱনৰ কথাও চিন্তা কৰিব লাগিব। ছোৱালী দেউতাক হ'লে এইখিনি কষ্ট পাবই লাগিব। ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰি খুৱাই বোৱাই ৰাখি পিছত আকৌ ডাঙৰ কৰি বেলেগ এখন ঘৰলৈ পঠাই দিব লাগে। দেউতাকজন অকলশৰীয়া হৈ যায়, এইটো কপালৰে লিখন। এইটো কষ্ট যে কিমান ডাঙৰ কষ্ট হয় দেউতাকহঁতেহে বুজি পায়। এইটো কেতিয়াও প্ৰকাশ কৰিব নোৱাৰি। এজন দেউতাকৰ কাৰণে নিজৰ ছোৱালীজনী পৃথিৱীৰ সকলো বস্তুতকৈ মূল্যৱান হয়, আৰু সেই মূল্যৱান বস্তুটো লোকক দি দিব লগা হয়। দেউতা এনেকৈ নকবাচোন, মই তোমাক এৰি কলৈকো নাযাওঁ। হলধৰ বহুত দিন হ'ল, তোমাৰ ঘৰলৈ যাম বুলি ভাবি আছিলোঁ। তুমি কলৈ যাব ওলাইছানো? কলৈ যাম নো? ৰাতিপুৱা হ'লে কামলৈ যাওঁ আৰু সন্ধিয়া হ'লে ঘৰলৈ আহোঁ। কাম কৰি খোৱাৰ বাহিৰেনো আমাৰ কি উপায় আছে? হলধৰ তোমাৰ লগত দৰকাৰী কথা এটা আছিল। হয় কোৱা আকৌ। ক'ৰবাত কিবা হৈছে নেকি আকৌ? তোমাৰ ছোৱালীজনীৰ যথেষ্ট ডাঙৰ হৈছে দেখোন, বিয়া দিয়া বয়সো হৈ গৈছে। তাইকনো তুমি কেতিয়াকৈ বিয়া দিবা, নে এনেকৈ ঘৰতে ৰাখি থবা? বিয়াটো দিবই বিচাৰোঁ। বিচাৰিলে হ'ব জানো? ভাল ল'ৰা এজননো ক'ত পাওঁ? বিয়া জানো দিওঁ বুলিয়ে দিব পাৰোঁ? জমা পইচা বুলিবলৈ দেখোন অলপো নাই। ইমান চিন্তা কৰি থাকিলে তোমাৰ কাৰণে কিন্তু বেয়া হ'ব। তোমাৰ ছোৱালীজনী দেখিবলৈ খুব সুন্দৰী, সেইকাৰণে তাইক বেছিদিন ঘৰত বহাই নাৰাখি বিয়া দি দিয়া। পাছত কিন্তু তোমাৰ বিপদ হ'ব। নিজৰ ছোৱালী বুলি মই ভাবোঁ তাইক, সেইকাৰণে মই তোমাক কৈছোঁ যিমান পাৰা সোনকালে বিয়াখন দি দিয়া। বিপদ আহিব মানে ক'ৰবাত কিবা হৈছে নেকি? তুমি নিশ্চয় গাঁৱত কিবা এটা শুনিছা, সেইকাৰণেতো তুমি এনেকৈ কৈছা। কি বিপদ আহিব পাৰেনো? ক'ত কি হৈছে মোক পৰিষ্কাৰ কৰি কোৱাচোন। আমাৰ গাঁও যে সেই জমিদাৰটো এতিয়ালৈকে 3জনী বিয়া কৰালে। এতিয়া শুনিছোঁ সি আকৌ বিয়া কৰাব, আৰু তোমাৰ ছোৱালীজনী তাৰ বোলে পচন্দ হৈছে। এতিয়া বোলে তোমাৰ ছোৱালীজনীক সি বিয়া কৰাব। গোটেই গাঁওখনত তোলপাল লাগি আছে। তুমি এতিয়ালৈকে কাৰো পৰাই শুনা নাই নে? তুমি একোৱেই গম নোপোৱা? সেই বজ্জাত জমিদাৰটো সি মোৰ ছোৱালীজনীক বিয়া কৰায়। 3জনীকৈ বিয়া কৰালে, এতিয়াও তাৰ শান্তি হোৱা নাই। তাৰ চকুত এতিয়া আকৌ মোৰ ছোৱালীজনীহে পৰিছে। সি ধনী হ'ল বুলি, জমিদাৰ হ'ল বুলি তাৰ যি মন যায় তাকে কৰিব। তাৰ ইমান সাহস। আমি দুখীয়া হ'ব পাৰোঁ, মই মোৰ ছোৱালীজনীক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ। ফুলৰ দৰে মোৰ ছোৱালীজনী। তাই পিনে যদি কোনোবাই বেয়া চকুৰে চাই নহয়, তাৰ চকু মই উলিয়াই আনিম। খং নকৰিবা, খং কৰিলে সিদ্ধান্ত ল'লে ভুল হ'ব। সেইকাৰণে ঠাণ্ডা মগজুৰে কি কৰিলে ভাল হয় ঘৰত গৈ আলোচনা কৰি সিদ্ধান্ত এটা লোৱাগৈ। জমিদাৰ বহুত হাত দীঘল মানুহ, বহুত টকা পইচাও আছে, আৰু বহুত মানুহো আছে। ইচ্ছা কৰিলে তোমাক মাৰি কৰি তোমাৰ ছোৱালীক উঠাই লৈ যাব। সেইকাৰণে জমিদাৰৰ লগত সংৰাগ কৰি একো লাভ নাই, হিতেই বিপৰীতহে হ'বগৈ। আমি তোমাক বেয়া নাপাওঁ, আৰু তোমাৰ ছোৱালীজনীও বেয়াটো চিন্তা নকৰোঁ। সেইকাৰণে আগতীয়াকৈ কৈ দিলোঁ। তোমাৰ ঘৰলৈ জমিদাৰে মানুহ পঠাব, তেতিয়া বুজাই শুনাই কিবা এটা বুদ্ধি কৰি সিহঁতক পঠাই দিবা। এইটো কোনো কাৰণতেই হ'ব নোৱাৰে। মোৰ ছোৱালীজনীক সেই পাষণ্ডটোৰ লগত কেতিয়াও বিয়া নিদিওঁ।
ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰি এতিয়া এইটোহে হ'লগৈ। হে ভগৱান, এইটো দিন দেখাৰ আগতেই মোক মাৰি নেপেলোৱা কিয়? এতিয়া আমাক ভগৱানে সহায় নকৰিলে উপায় নাই আৰু। মইতো জমিদাৰৰ লগত যুঁজিবও নোৱাৰোঁ। কি কৰিম বাৰু? হে ঈশ্বৰ, কিবা এটা উপায় দিয়ক। ঘৰত কোনোবা আছেনে ঘৰত? এয়া কি আপোনালোক? হয়, আমাক জমিদাৰ পঠাইছে আপোনালোকৰ ঘৰলৈ। জমিদাৰে খবৰ দি পঠাইছে অহা মাহৰ 5 তাৰিখে বিবাহৰ শুভ দিন আছে। সেইদিনাখনে জমিদাৰৰ সৈতে আপোনাৰ কন্যা শুভ বিবাহ সম্পন্ন কৰা হ'ব। জমিদাৰ আপোনাৰ ছোৱালীজনীক সমস্ত গহনা গাঁঠৰি কাপোৰ কানি দি পঠাব। সেইদিনাখন সোনকালে গৈ আপুনি আৰু আপোনাৰ কন্যা সেই অনুষ্ঠানত উপস্থিত হ'ব লাগিব। এয়া আপোনালোকে কি কৈছে? মোক একো নজনোৱাকৈ মোৰ ছোৱালীজনীৰ বিয়াৰ দিন ঠিক কৰা তেওঁ ক'ত সাহস পালে? মোৰ ছোৱালীক নোসোধাকৈ নজনোৱাকৈ তেওঁ তাইৰ বিয়া ঠিক কৰিবলৈ ক'ত ইমান সাহস পালে? ইমান সাহস তাৰ? ইমান সংগ্ৰাম কৰাৰ একো প্ৰয়োজন নাই। জমিদাৰে কৈ পঠাইছে আপোনাৰ যদি কিবা আপত্তি থাকে তেনেহ'লে এতিয়া আপোনাৰ হাত ভৰি বান্ধি জমিদাৰ ঘৰত লৈ যাবলৈ কৈছে। প্ৰয়োজন পৰিলে আপোনাক বন্দী কৰি আপোনাৰ ছোৱালীক তেওঁ বিয়া কৰাব। কিন্তু আপোনাৰ ছোৱালীক তেওঁ বিয়া কৰাবই। কি? মোক বন্দী কৰি সি মোৰ ছোৱালীৰ সৈতে বিয়া কৰায়? তাৰ ইমান সাহস? সি 3জনীকৈ এতিয়ালৈকে বিয়া কৰালে, এতিয়াও তাৰ শান্তি লগা নাই। এতিয়া গৈ মোৰ ছোৱালীজনীকহে পালেগৈ। মোৰ ছোৱালীজনীৰ ওপৰত তাৰ চকু পৰিছে। তাৰ চকু মই উঘালি আনিম। আপুনি আমাক বেছিকৈ সংগ্ৰাম কৰি নেদেখাব। আমাক আদেশ দি পঠাইছে। আপুনি উল্টা পুল্টা কৰিলে আপোনাক হাত ভৰি বান্ধি লৈ যাব কৈছে। জমিদাৰ বাবু বহুত শান্ত সুস্থ আৰু মৰমীয়াল, সেইকাৰণে কৈ পঠাইছে আপোনালোকক ভালদৰে বুজাই দিবলৈ। সেইকাৰণেহে আমি ইমান সময় ধৈৰ্য ধৰি আছোঁ, নহ'লেতো আপোনাক ইমান সময় আমি বন্দীয়ে কৰিলোঁ হয়। এতিয়া সিদ্ধান্ত আপোনাৰ ওপৰত। আপুনি 5 তাৰিখে নিজৰ ছোৱালীক লৈ গৈ তাত বিয়া দি থৈ আহিব, নে এতিয়া আপোনাক বন্দী কৰি আপোনাৰ ছোৱালীজনীক উঠাই লৈ যাম? নাই, আপোনালোকে মোৰ দেউতাক একো নকৰিব। মই জমিদাৰৰ সৈতে বিয়া হ'বলৈ সাজু আছোঁ। আপোনালোকে জমিদাৰক কৈ দিবগৈ অহা মাহৰ 5 তাৰিখে মই আৰু দেউতা সঠিক সময়ত গৈ উপস্থিত হ'ম। আৰু লগতে ক'ব তেখেতৰ প্ৰস্তাৱটো মই গ্ৰহণ কৰিছোঁ। এইবোৰ কি কৈছা মাজনী? তুমি জানানে তেওঁৰ বিষয়ে? মই চব জানো দেউতা, মই ঘৰৰ ভিতৰৰ পৰা সকলো শুনি আছোঁ। ঠিক আছে, এতিয়া তেনেহ'লে আপোনালোক গৈ থাকক। ভাল বাৰু, আমি তেতিয়াহ'লে গৈ থাকোঁ। মাজনী, মই জীয়াই থাকোঁতেই তোক সেই জমিদাৰ লম্পটটোৰ লগত কেতিয়াও বিয়া দিব নোৱাৰোঁ। মনে মনে থাকা দেউতা, মই যদি এতিয়া সেই মানুহজনক বিয়া নকৰাওঁ তেনেহ'লে সৰ্বনাশ হৈ যাব। তেওঁলোকে বাৰে বাৰে কি ধমকি দিছে তুমি শুনা নাই জানো? তেওঁলোকে তোমাক হাতে ভৰিয়ে বান্ধি বন্দী কৰি থ'ব। এইটো কেতিয়াও হ'ব নোৱাৰে। মোৰ কাৰণে মোৰ জীৱনটোতকৈও বেছি মূল্যৱান তুমি দেউতা। মোৰ কাৰণে তোমাৰ কিবা হ'ব সেইটো মই কেতিয়াও হ'ব দিব নোৱাৰোঁ। তোমাৰ কাৰণে মই চব কৰিবলৈ সাজু আছোঁ। মই তোমাৰ একো ক্ষতি হ'ব নিদিওঁ দেউতা। সঁচাকৈ কৈছোঁ মাজনী, এইবোৰ মোৰ একেবাৰে সহ্য হোৱা নাই। মই মৰি যাম, তথাপিও এইখন বিয়া কেতিয়াও হ'বলৈ নিদিওঁ। মই এটা উপায় ভাবিছোঁ, তোৰ কি কি বয় বস্তু আছে সকলোবোৰ বান্ধি লওঁ। আজি ৰাতিৰ ভিতৰতে আমি এই গাঁওখন আৰু এই ঘৰখন এৰি গুচি যাব লাগিব। এই গাঁওখনত আমাৰ এই ঘৰটোৰ বাহিৰে একোৱেই নাই। এই ঘৰটো এতিয়া আমি এৰি থৈ যাব লাগিব। তই দেৰি কৰি নাথাকিবিচোন, উঠ। তোৰ কি কি বয় বস্তু আছে তই বান্ধি লগৈ। আমি প্ৰথমতে তোৰ জেঠাইৰ ঘৰলৈ যাম। তাতেই এদিন বা দুদিন থাকি আমি বেলেগলৈ গুচি যাব লাগিব। নহ'লে জমিদাৰৰ মানুহে আমাক তাতো বিচাৰিবগৈ। এইবোৰ কি কৈছা দেউতা? আমি এতিয়া ঘৰ দুৱাৰ এৰি ক'ৰবালৈ যাবগৈ লাগিব? অঁ আই, আমি ৰাতিৰ ভিতৰতে যাবগৈ লাগিব। এই ঘৰ দুৱাৰতকৈ বেছিকৈ ডাঙৰ সম্পদ তই মোৰ কাৰণে। এই ঘৰ দুৱাৰ মই সকলো এৰিবলৈ সাজু আছোঁ। তোৰ জীৱনটোৰ কাৰণে, তোৰ ভালৰ কাৰণে মই সকলো এৰিবলৈ প্ৰস্তুত আছোঁ। মিনিমাই দেউতাকৰ কথা মতেই সেই ঘৰ এৰি অহাৰ সিদ্ধান্ত ল'লে। দেউতাকৰ যিহেতুকে কোনো কিছুৱে নাই, সেইকাৰণে আৰু কথা বহলাই নাথাকি তাই আৰু দেউতাক লগ লাগি সেই এন্ধাৰ ৰাতিয়েই সকলো বয় বস্তু বান্ধি ঘৰৰ পৰা গুচি গ'ল। সঁচাকৈ এজনী ছোৱালীৰ লগত যদি নিজৰ দেউতাক থাকে তেনেহ'লে ডাঙৰ ডাঙৰ যুদ্ধও তাই জিকিব পাৰে। দেউতাক লগত থাকিলে ছোৱালী মানুহ কেতিয়াও দুৰ্বল হৈ নাযায়। বাপেক জীয়েকৰ মৰম ভালপোৱা এনেকৈ যুগে যুগে থাকি যায় যেন।